বিশ্বাস পাওঁ ছাৰ ছাৰ সঁচাকৈয়ে ছাৰ এই চাকৰিটোৰ ওপৰত মোৰ বিশ্বাস একেবাৰে হেৰাই গৈছে মোৰ নিজকে নিজে হেজাৰ প্ৰশ্ন হয় আমি বোৰে এই জনসাধাৰণক সুৰক্ষা দিব পাৰিছোনে মোৰো একেই প্ৰশ্নৰ মহান্ত জনসাধাৰণে আমাৰ ওপৰত বিশ্বাস হেৰাই পেলাইছে অলপ ঘৰত কোন আছে অলপ মাত দিবনে ঘৰত কোন আছে অলপ মাত দিয়কচোন ঘৰত কোন আছে অলপ মাত দিয়কচোন অমিতাভ কলিতা আপোনাৰ স্বামী হয় ন হয় তেখেতৰ হত্যাৰ বিষয়ে আপোনাক দুটামান কথা সুধি ওলাই যদি বেয়া নাপায় অলপ আমাক সহায় কৰিবনে মানে আমাৰ ইনভেষ্টিগেশ্যনত অলপ সহায় হ'ব আপোনালোকে কি ইনভেষ্টিগেশ্যন চলাব ইনভেষ্টিগেশ্যন চলালেই যেনিবা মোৰ হীৰৰ সেন্দুৰখন জানো ঘূৰাই দিব পাৰিব হীৰৰ সেন্দুৰখন ঘূৰাই দিব নোৱাৰিলেও হত্যাকাৰীক আপোনাৰ সন্মুখত থিয় কৰাব পাৰিব কি লাভ হ'ব বেয়া নাপায় যদি আপোনালোকে সেইবোৰ কথা উলিয়াই মোৰ মনটোক কষ্ট নিদিব দয়া কৰি আপোনালোকে ইয়াৰ পৰা ওলাই যাওক অমিতাভ কলিতা আপোনাৰ ধনী নহয় জানো দাদা নহয় জানো ঘৰত দেউতাৰে আছেনে কি ভাবিছে ছাৰ ভাবিছোঁ তিৰোতাবোৰৰ হীৰৰ সেন্দুৰেই হয় কপালত ৰঙা সেন্দুৰৰ ফটো দিয়াৰ পিছত সঁচাকৈ তিৰোতাবোৰ সৌন্দৰ্যই বেলেগ হয় দেখা নাই এই তিৰোতাজনীৰ হীৰৰ সেন্দুৰ নাই বাবে মুখখন কেনেকৈ হেতা পৰি গৈছে হঠাৎ আজি এনেকুৱা কথা আপোনাৰ মনত কিয় খেলালে ছাৰ সময়ত মই তোমাক সকলো কম আপোনালোক পুলিচ চাহাব অমিতাভ কলিতা আপোনাৰ ল'ৰা নহয় জানো হয় অমিতাভ কলিতা মোৰে ল'ৰা ল'ৰাজন খুব সহজ সৰল আছিল নিষ্ঠুৰ নিয়তিয়ে তাক জীয়াই থাকিবলৈ নিদিলে আপুনি কাৰোবাৰ সন্দেহ কৰে নেকি সন্দেহ মই কাক কৰিম কিন্তু সিদিনা কোৱাকৈ শুনিছো কি শুনিছে কৈলাশ মহন্তই হেনো কুণ্ডা লগাই তাক মাৰি পেলাই কোনে ক'লে আপোনাৰ সিদিনা ৰুদ্ৰ গগৈ আহিছিলে তেওঁৰ লগত অহা মানুহজনে হেনো নিজ চকুৰে দেখিছে গগৈ তেওঁৰ লগত অহা মানুহজনৰ নাম আপুনি জানেনে নাই নাজানো কিন্তু গগৈয়ে শৰ্মা বুলি মাতি থকা শুনিছো ঘটনাৰ তলা নলা বিচাৰি উলিয়াবই লাগিব সাৱধান ৰুদ্ৰ গগৈ মোৰ জালত পৰিবলৈ তোৰ আৰু বেছি দিন নাই তই কাঠগড়াত থিয় হ'বলৈ তোৰ মুখেৰে কেনেকৈ সঁচা কথা উলিয়াব লাগে এই উচিত অভিজিৎ ৰঞ্জন ভট্টই ভালদৰে জানে মোৰ কিন্তু কথাটো ঠিকেই সন্দেহ হৈছে ছাৰ আজিলৈ আহো বেয়া নাপাব আকৌ আহে ৰমাকান্ত ছাৰ বল বলক।
সেই ইন্সপেক্টৰজনে কি কৈ গ'ল মই একো বুজিবই নাপাওঁ। ভগৱান, সেইবোৰ মানুহৰ কথা কেতিয়াবা মোৰ উশাহ নিশাহ বন্ধ হৈ যাব। কোন কিয় আহিছে? কিয় আহিছে মোৰ ঘৰলৈ? ল'ৰাটো ঘৰৰ পৰা ফুচুলাই নি হত্যা কৰি তাক শান্তি পোৱা নাই, এতিয়া আৰু কি অপু অভিয়ন্তি লৈ আহিছে? বিশ্বাস কৰা কলিতা, মই বিশ্বাস কৰিব লাগে। হত্যাকাৰী এজনক মই বিশ্বাস কৰিব লাগে। হত্যাকাৰী তেতিয়াহ'লে সেই মানুহবোৰে কোৱা কথাবোৰ মিছা, মোৰ কাণ দুখন কলা। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সেইবোৰ কৰিব নাপায়। হত্যাকাৰী বুলি ভাবিছা? নিজৰ ল'ৰাতকৈও মই অমিতাভক মই মৰম কৰিছোঁ, তাক মই হত্যা কৰিম। তেতিয়াহ'লে সেই মানুহবোৰে কোৱাকৈ কথাবোৰ মিছা। মই কওঁ তুমি এজন হত্যাকাৰী। হত্যাকাৰী এজন মোৰ ঘৰত অহাটো মই মুঠেই পচন্দ নকৰোঁ। মাষ্টাৰ বাবু, নাপায় কলিতা, এনে ব্যৱহাৰ কৰিবলৈ নাপায়। অমিতাভৰ মৃত্যুত তুমি যিমান আঘাত পাইছা তাতকৈ কম আঘাত মই পোৱা নাই। তুমি এজন হত্যাকাৰী। হত্যাকাৰীৰ কোনো কথাই মই শুনিব নিবিচাৰোঁ। এই মুহূৰ্ততে মোৰ পৰা ঘৰৰ পৰা ওলাই যোৱা, আৰু কোনো কথাত কোনো কাৰণ কেতিয়াও তুমি মোৰ ঘৰলৈ নাহিবা। মাষ্টাৰ বাবু, মই কিন্তু কৈ দিছোঁ, কোনোদিনে মোৰ ঘৰলৈ আৰু নাহিবা। নকবা, নকবা কলিতা, তেনেকুৱা বাক্য তুমি ব্যৱহাৰ নকৰিবা। হত্যাকাৰী, তোমাৰ চোতালৰ এই মাটি চুই শপত খাই গৈছোঁ, অমিতাভৰ হত্যাকাৰী তোমাৰ সন্মুখত হাজিৰ কৰাব নোৱাৰালৈকে মই তোমাৰ ঘৰলৈ কেতিয়াও নাহোঁ। স্বৰ্গ মৰ্ত্য পাতাল চলাত কৰি মই অমিতাভৰ হত্যাকাৰীক বিচাৰি উলিয়াম। আরে সালা, মই তো ভবাই নাছিল বাবাই যে ইলেকশ্যনত জিকিব। আরে সেই অমিতাভৰ হত্যাটো কিন্তু এটা টাৰ্ণিং পইণ্ট দেই। কিন্তু সালা এটা ইণ্টাৰেষ্টিং দেই, সালা অমিতাভক মই যিদিনা মাৰিছিলোঁ মোৰ পিষ্টলত আছিল 6টা গুলি, কিন্তু সেই অমিতাভক মাৰাৰ পিছতো মোৰ পিষ্টলত কেনেকৈ 6টা গুলি থাকিল? আরে এইটো কিন্তু ইণ্টাৰেষ্টিং। মই কিন্তু একো শুনা নাই দেই বাপু, মানে শুনাবলৈহে আহিছে। আমাৰ ছাৰ এই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হ'ল নহয়। বাবা ডিস্ট্রিক্ট প্রেসিডেন্ট হল? আরে ফুর্তি কর, এই হিফ্রেপ হুররে, ফুর্তি কর না, ফুর্তি কর, ফুর্তি। খানা খানা লো হে না বাপু, আছে যদি মোকো এপেক দিয়ে। আনন্দতে গাটো একেবাৰে পিছাক পিছাক লাগি আছে নহয়। লা 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 লা। হেই না, তই কৈছিলি নহয় তই গান গাম বুলি কৈছিলি নহয়। আরে গানা বিন্দাস গা, আরে গানা। এই ৰ এই ৰ ৰ ৰ এই হোম থিয়েটাৰটো লগাই দিওঁ ৰ। নাচ 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 বিন্দাস নাচ না, এই নাচ না নাচ। বন্ধ
ইমানকৈ চিঞৰিবলৈ তহঁতক কিহে পাইছে হা এইটো ক্লাব নহয় এইটো ড্ৰয়িং ৰুম হয় তহঁতৰ বাহিৰেও এইখন ঘৰত অইন মানুহ থাকে মানে আমাৰ ছাৰ সেই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হোৱাৰ আনন্দতে অলপ ফূৰ্তি কৰিছোঁ আকৌ তুমি ইমান কিয় খং কৰিছা আৰু আপুনি বুঢ়া মানুহটো হৈ ইহঁতকো চতৰি দি আছে তোৰো কিন্তু বেছি হৈছে দেই ভণ্টি মদ খাই মাতলামি কৰি মোৰ আগত কথা নকবি দাদা ৰাজধানী ওলাইছ হা মই ৰাণী হয় মই তহঁতৰ কুকৰ্মবোৰ দেখি দেখি মোক ৰাণী হ'বলৈ বাধ্য কৰাইছে দুদিন ধৰি মা বিচনাত পৰি আছে এটা টেবলেট আনি খুৱাইছনে তই দাদা তোৰ কিন্তু বেছি হৈছে দেই আপোনালোক এতিয়া ওলাই যাওক কিয় যাব হা কিয় ওলাই যাব ঐ মুন্না বল আমি বাহিৰত গৈ পাৰ্টি কৰিম চালা এই শিয়ালবোৰৰ কাৰণে কত শান্তি নাই বল বল আইজনী আহোঁ দিয়া এই ঘৰখনত থাকি মোৰ অকণো ভাল নলগা হৈছে ছোৱালী হৈ জন্ম গ্ৰহণ কৰাটোৱেই মোৰ ভুল আছিল নিজৰ স্বাধীনতা নাই আনন্দ নাই কেৱল অভিভাৱক ইহঁতে আমাক শাসন কৰিব জানে কিন্তু আমাৰ মনৰ ভিতৰত চলি থকা দুখ বেদনাবোৰ ইহঁতে অকণো বুজিব চেষ্টা নকৰে এই আনন্দৰ মুহূৰ্তত তুমি ঘৰত সোমাই আছা আৰু মইতো তোমাক ঘৰত লগ পাম বুলি ভবাই নাছিলো আচৰিত দেই কি আচৰিত দেখিলা আৰু তোমাক আকৌ কিয় আগতে মোক দেখা নাই দেখিছো কিন্তু এনে এটা দিনত যে তুমি ঘৰত সোমাই আছা মই তাতহে আচৰিত হৈছো পলাশদা এই ৰাজনীতি বোলা শব্দটো নহয় মই মোৰ ঘৃণ কৰোঁ কি কৰিব নোৱাৰে এই ৰাজনীতি শব্দটোৱে প্ৰত্যেকটো কথাতেই প্ৰত্যেক দিনাই মই দাদা আৰু পাপাৰ পৰা অৱহেলিত হ'ব লগা হৈছে তথাপিও সাহসেৰে আগুৱাই থাকিব লাগিব মানে হা মৰমেৰে আমাৰ প্ৰেমৰ স্বীকৃতি তুমি দিব লাগিব দেউতা আৰু দাদাৰ পৰা আমাৰ মৰমৰ স্বীকৃতি তুমি আদায় কৰিব লাগিব কোনো কাৰণতে পাপা আৰু দাদাই আমাৰ এই সম্পৰ্কটো মানি নলয় পলাশদা মই যে কিমান বুজাব চেষ্টা কৰিলোঁ তথাপিও মান্তিয়েই নহয় কেৱল কয় তুমি হেনো হত্যাকাৰীৰ সন্তানলৈ হেনো মোক বিয়া নিদিয়ে হত্যাকাৰী এৰা আজিকালি মোৰ নামটোৰ সন্মুখত এটা শব্দ ব্যৱহাৰ হয় হত্যাকাৰীৰ সন্তান মোৰ বিশ্বাস কৰিবলৈ টান লাগে না দেউতাই কিয় অমিতাভক হত্যা কৰিব মই তোমাক এৰি কেতিয়াও সুখী হ'ব নোৱাৰিম পলাশদা তুমি মোক লৈ যোৱা এই ঘৰখনত থাকি মোৰ উশাহ নিশাহ বন্ধ হৈ গৈ আছে তুমি মোক লৈ যোৱা পলাশদা লৈ যোৱা দাদা আৰু দেউতাক তুমি সন্মত কৰিব লাগিব অপেক্ষা কৰি আৰু তুমি নাভাবিবা যে মই প্ৰেমৰ ৰাগীত মতলীয়া হয় দেৱদাসৰ দৰে ৰাস্তাই পদূলিয়ে মদ খাই ঘূৰি ফুৰিম অপেক্ষা কৰিম মই সেই দিনটোলৈ যিদিনা তুমি তোমাৰ দেউতা আৰু দাদাৰ পৰা আমাৰ মৰমৰ স্বীকৃতি লাভ কৰিবা
বাৰু দেউতাৰ ঘৰত আছেনে? ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হোৱাৰ কাৰণে এই ফুলৰ থোপটোক লৈ আহিছিলোঁ শুভেচ্ছা এটা দিম বুলি। দেউতা ঘৰ পোৱাহি নাই। তুমি বাৰু কিয় বাঘৰ লেঙুৰেৰে কাণ খুজাব বিচাৰিছা? ভাল পাওঁ, সেইবোৰ কৰি মই ভাল পাওঁ। কংগ্ৰেচুলেশ্যন আংকল। থেংক ইউ। তুমি? হয়, মই পলাশ মহন্ত, কৈলাশ মহন্তৰ ল'ৰা। হত্যাকাৰী সন্তান মোৰ ঘৰলৈ আহিবলৈ সাহস কৰিলে কেনেকৈ? আপোনাৰ ছোৱালী নেহাই দিছে সেয়া। ৰাস্কেল, মুখে মুখে তৰ্ক কৰিবলৈ আহ। হত্যাকাৰী এজনে ইয়াতকৈ আৰু উচিত শিক্ষা কি দিব পাৰে? হত্যাকাৰী, 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 হত্যাকাৰী। কোন হত্যাকাৰী? প্লিজ প্লিজ আংকুল, আপুনি মোক যি কৈ কওক, কিন্তু মোৰ সন্মুখত মোৰ দেউতাক বেয়াকৈ নক'ব। বেয়াকৈ ক'লে যদি তোৰ আত্মসন্মানত আঘাত লাগে, তেনেহ'লে দেউতাৰক মানুহ হত্যা কৰিবলৈ পঠাও কিয়? মাই গড, প্লিজ প্লিজ আংকুল, মোৰ ধৈৰ্যৰ পৰীক্ষা নল'ব। মই আপোনাক হাতযোৰ কৰি কৈছোঁ। বাপেকৰ দৰে গৰম তেজ ইয়াৰ দেহতো আছে। তোৰ এই গৰম তেজ কেনেকৈ ঠাণ্ডা কৰিব লাগে মই তাক জানো। আজি এটা শুভ মুহূৰ্ত নোহোৱা হ'লে তাৰ প্ৰমাণ তোক মই এতিয়াই দিলোহেঁতেন। তই ভিতৰলৈ যা। নাযাওঁ। মই কৈছো তই ভিতৰলৈ যা। কিয় কিয় ভিতৰলৈ যাব লাগে? মই কি কম্পিউটাৰৰ মাউচ নেকি যে ক্লিক কৰি দিলে যি ইচ্ছা তাকেই কৰিব পাৰিবা? তোৰ উদ্ভণ্ডালিবোৰ মই সহ্য কৰি আছো একমাত্ৰ ছোৱালী হ'ল বাবে, নহ'লে দেউতাকৰ মুখে মুখে তৰ্ক কৰিব নাপায় নেহা। কিয় নকৰিম? প্ৰতিটো কথাই প্ৰত্যেক দিনা মই এওঁলোকৰ নিয়মতেই চলিব লাগে। জীৱনৰ সকলো আশাই আজি ডাও ডাওকৈ জ্বলি চাই হ'বলৈ ওলাইছে একমাত্ৰ এওঁলোকৰ বাবেই। তথাপিও ধৈৰ্য ধৰিব লাগিব নেহা। সকলো পৰিস্থিতি চম্ভালিব পৰাকৈ মনটো ডাঠ কৰিব লাগিব। আৰু সেইটো তুমি পাৰিবা। আৰু তুমি হয়তো ভাবিছা তোমাৰ দেউতাৰে মোক কোৱা কথাবোৰ মই সহজভাৱে ল'ব পৰা নাই। পাৰিছোঁ দিয়া, তোমাৰ মৰমে মোক সকলো পাহৰাই ৰাখিছে দেখা। লেলা মজদুৰ প্ৰেম কাহিনী আমাৰ ঘৰতে চলিছে বে। আজব